ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰ জিলাৰ নাওবৈচাত ভয়ংকৰ বানপানী যোৱা দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত নাওবৈচা সমষ্টিৰ প্ৰায় 15-20 খনৰ অধিক গাঁও বৰ্তমান বানপানীৰ কবলত পৰিছে যাৰ ফলত সৃষ্টি হৈছে ৰাইজৰ মাজত হাহাকাৰ মানুহকে ধৰি জীৱ-জন্তুবোৰ বৰ্তমান পৰিছে খাদ্য সংকটত নাওবৈচাৰ এই ফাটেহপুৰ অঞ্চলৰ ৰাইজ এক প্ৰকাৰ মৎস্য উৎপাদনতে তেওঁলোকৰ জীৱিকা নিৰ্ভৰ কৰে আৰু এতিয়া এই বানপানীৰ ফলত ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা সৃষ্টি হৈছে লাখ লাখ টকাৰ মাছ উঠুৱাই লৈ গ'ল এই বানপানীয়ে এই বিষয়ে প্ৰশাসনক দাবী উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে বানপীড়িত ৰাইজক খাদ্য সামগ্ৰীকে ধৰি আশ্ৰয় শিবিৰৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে অন্যথা সংগঠনটোৱে ৰাইজৰ সহযোগত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিয়ে লগতে স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক অতি শীঘ্ৰে বানপীড়িত ৰাইজৰ সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় সংগঠনটোৱে এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছো আমাৰ সাংবাদিক আব্দুল কালামে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন বৰ্তমান কৰোনা মহামাৰীৰ সময়তে যি দেশত লকডাউন চলি আছে তাৰ মাজতে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিত বিভিন্ন অঞ্চল নেৰানেপেৰা বৰষুণৰ ফলত বানপানীৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান উপস্থিত আছো নাওবৈচা সমষ্টিৰ ফতেপুৰ অঞ্চলত এই ফতেপুৰ অঞ্চলত বিশেষকৈ দেখা গৈছে আজি ৰাতি 24 ঘণ্টা হোৱা নাই আজি ৰাতিৰ ভিতৰতে সমগ্ৰ অঞ্চল পানীয়ে বুৰি গৈছে আৰু তাৰ মাজতে জীৱ-জন্তু অনিষ্ট হৈছে বৰ্তমান ৰাইজসকলে কিছু অভিযোগ উত্থাপন কৰিছে যে ইয়াত যিসকল বানপীড়িত জনসাধাৰণ আছে এই জনসাধাৰণে যোৱাকালিৰ পৰা তেওঁলোকে বহুত খাদ্য সংকটতো ভুগি আছে গৰু ছাগলীকে ধৰি আৰু বহুতো বিষয়ত তেওঁলোকে বৰ্তমান ভুগি আছে বৰ্তমান যি লকডাউন দেশত যি লকডাউন এই লকডাউনৰ ফলত সাধাৰণ জনতা যি আৰ্থিক সংকটত ভুগি আছিলে তাৰ মাজতে আজি 24 ঘণ্টাৰ ভিতৰতে যি বৰষুণৰ ফলত সাধাৰণ জনতাৰ এক প্ৰকাৰৰ খাদ্য সংকট দেখা দিছে বৰ্তমান মোৰ লগত উপস্থিত আছে কৃষক মুক্তি সংগ্ৰাম সমিতি লখিমপুৰ জিলাৰ সাধাৰণ সম্পাদক আব্দুল ৰাজ্জাক ডাঙৰীয়া তেওঁৰ পৰা মই জানিব চেষ্টা কৰিম যে বৰ্তমান যি বান পৰিস্থিতিৰ ফলত সাধাৰণ জনতাৰ কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে তেওঁলোক অলপ জনাব কালি আকস্মিক 7 বজাৰ পিছত বানপানী হোৱাৰ অৱস্থাত এনেকুৱা এটা হাহাকাৰ অৱস্থা হৈ গ'ল যেহেতু মানুহৰ ঘৰত এতিয়া শুব পৰা অৱস্থাত নাই কেঁচুৱাই কান্দি আছে এতিয়ালৈকে চৌকাত ভাত বনাবলৈ পৰা নাই চৌকাত পানী তেতিয়াহ'লে এতিয়া আপোনালোকে চাওক যেহেতু ৰাতিৰ ভিতৰত যি অৱস্থা হৈ গ'ল এতিয়ালৈকে কোনো ধৰণৰ ইয়াত শিবিৰৰ ব্যৱস্থা কৰা নাই কোনো ধৰণৰ শিবিৰৰ ব্যৱস্থা নাই আৰু কোনো ধৰণৰ ৰিলিফৰ ব্যৱস্থাও নাই আৰু তাৰপিছত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লখিমপুৰ জিলা সমিতিৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যাতে 24 ঘণ্টাৰ ভিতৰত এই মানুহখিনিক যাতে শিবিৰৰ ব্যৱস্থা কৰি দিয়ে আৰু দ্বিতীয়তে ক'ব বিচাৰিছোঁ যিহেতু এই অঞ্চলত যেহেতু মাছৰ মীন পালন বিভাগৰ পৰাই চলি পেট পোহপাল দি চলে আৰু ৰাতিৰ ভিতৰত যেতিয়া বানপানী হৈ গ'ল বানপানী হৈ যোৱাৰ লগে লগে গোটেই পানীত গোটেই মাছ গুচি গ'ল এতিয়া এটা মাছ নাইকিয়া এই এনেকুৱা এটা অৱস্থা হ'ল যেহেতু তেওঁলোকৰ কোনো অৱস্থাই নাই এতিয়া আমি লখিমপুৰ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা ক'ব বিচাৰিছোঁ যিহেতু এই মুহূৰ্তত আমাৰ ইয়াৰ পৰা নাওবৈচা বিধায়কৰ ঘৰ মাত্ৰ আধা কিলোমিটাৰ দূৰত এতিয়ালৈকে আমি বিধায়কগৰাকীকো আমাৰ মাজত দেখিবলৈ পোৱা নাই যেহেতু এই মুহূৰ্তত ফতেপুৰ কুতুবপুৰ 3 নং ধৰ্মপুৰ আহমেদপুৰ কমচে কম 300 ওপৰৰ ৰাইজ পানীৰ তলত যা গৈ আছে আমি লখিমপুৰ জিলা উপায়ুক্ত মহোদয়ক দাবী উত্থাপন কৰিছোঁ আমি ক'ব বিচাৰিছোঁ অতি সোনকালে
যাতে এই 300-400 ঘৰ মানুহ যি পানীৰ তলত যা গৈছে তেওঁলোকক যাতে ক্ষতিপূৰণ দিয়া লগতে ৰিলিফৰ ব্যৱস্থা কৰি দিব লাগে আৰু যদিহে 24 ঘণ্টাৰ ভিতৰত যদি ইয়াৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত জংগী আন্দোলন কৰিবলৈ কাৰণে বাধ্য থাকিব আৰু ইয়াৰ কাৰণে দায়ী থাকিব বিজেপি চৰকাৰ পুলিচ প্ৰশাসন আৰু চৰকাৰী কৰ্তৃপক্ষ হয় তেওঁলোকে এটা কথাই উল্লেখ কৰিছে যে বৰ্তমান জনসাধাৰণ যি থাকিবলৈ ঘৰ নাই তেওঁলোকে বহুত খাদ্য সংকটত ভুগি আছে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা প্ৰশাসনক এটা দাবী উত্থাপন কৰিছে যে অনতি পলমে তেওঁলোকক শিবিৰৰ ব্যৱস্থা কৰি দিব লাগে আৰু তেওঁলোকক ৰিলিফ দিয়াৰো ব্যৱস্থা কৰিব লাগে বুলি তেওঁলোকে এটা দাবী উত্থাপন কৰিছে আৰু অতিকৈ পৰিতাপৰ বিষয় যে এই অঞ্চলৰ এই যি বানপীড়িত অঞ্চল এই অঞ্চলৰ পৰা আধা কিলোমিটাৰ দূৰতে বিধায়ক মহোদয়ৰ ঘৰ বুলি তেওঁলোকে কৈ আছে যে এতিয়ালৈকে বৰ্তমান অৱস্থালৈকে এই নাওবৈচা সমষ্টিৰ বিধায়ক বানপীড়িত ৰাইজৰ সন্মুখত আহি পোৱা নাই বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে আৰু তেওঁলোকে কৈছে যে 24 ঘণ্টাৰ ভিতৰত এই বানপীড়িত ৰাইজক যদি ৰিলিফৰ ব্যৱস্থা নকৰে বা তেওঁলোকক আশ্ৰয় শিবিৰৰ ব্যৱস্থা নকৰে তেনেহ'লে তেওঁলোকে আন্দোলন গঢ়ি তুলিব বুলি তেওঁলোকে আমাৰ আগত প্ৰকাশ কৰিছে বৰ্তমান মই সামগ্ৰিক দৃশ্য কেমেৰা পাৰ্চনক দেখাবলৈ অনুৰোধ জনাম এয়া হৈছে লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ ফতেহপুৰৰ দৃশ্য বৰ্তমান সময়ত এই ফতেহপুৰত দেখা গৈছে যে দোকান পোহাৰকে ধৰি জনসাধাৰণৰ খাদ্য তথা পশুপালন গৰু ছাগলী আদি বিভিন্ন জীৱ জন্তু খাদ্য সংকটত ভুগি আছে বৰ্তমান ক'ব লাগিব যে দেশত লকডাউন চলি আছে লকডাউনৰ সময়ছোৱাত তেওঁলোকে এটাই দাবী উত্থাপন কৰিছে লকডাউনৰ সময়ছোৱাত বৰ্তমান ৰাইজ এনেই খাদ্য সংকটত ভুগি আছে আৰু অৰ্থ সংকটতো ভুগি আছে তেনে সময়ত এই বান পৰিস্থিতিৰ ৰাইজ উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছে লখিমপুৰৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট ডেইলি নিউজ আছাম